ব্লগৰ আন এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া মাই লাইফ মাই ষ্টাইল মধুস্মৃতিৰ সৈতে আপোনালোক আজি নাগা কিটচেনত খাবলৈ আহিছোঁ। কমপ্লিটলি আজি এইটো ফুড ব্লগ হ'ব, চাই থাকক ভিডিঅ'টো। অৰ্ডাৰ দিছোঁ, এতিয়ালৈকে অহা নাই। খুব ধুনীয়াকৈ সজাই থোৱা আছে নাগা কিটচেনৰ। এয়া খুব ধুনীয়া, এইবোৰ এনেকৈ আছে, ভাল লাগিছে আচলতে। সেইখিনি লাইটখিনি জ্বলোৱা হৈছে, ইমান ধুনীয়া লাগিছে এতিয়া। এইফালে এনেকৈ আপোনাৰ ফাৰ্ষ্ট ফ্ল'ৰত আছে, তাৰপিছত এইখন এণ্ট্ৰেঞ্চৰ দুৱাৰ, আৰু ছাইডত এয়া ফুলখিনি সজাই থোৱা আছে এনেকৈ, খুব ধুনীয়া লাগিছে। তোমালোকে আহি ইয়াত বহিলাহি যে কেলে? অঁ, ওপৰৰ পৰা কি তলৰ ভিউ লৈছা নেকি? কেনেকুৱা লাগিছে? ইহঁতৰ কথা শুনিছে। এয়া ভাইটিহঁতে চাৰ্ভ কৰি আছে। নাজানো আজি কেনেকুৱা লাগিব, ফাৰ্ষ্ট টাইম নাগা কিটচেনত খাবলৈ আহিছোঁ। কেনেকুৱা লাগে খাই আপোনালোকক জনাই আছোঁ। এয়া খালি বইল দে, মাৰ ফেভৰেট বস্তু বইল, এয়া পাই গ'ল আৰু কিহে পায় আৰু। খাই মেলি উঠিলোঁ আমি। এতিয়া ৰণবীৰে খাই আছে স্প্ৰাইট ন। কেনেকুৱা লাগিছে খাই? কোৱা, কেনেকুৱা লাগিছে? ভাল লাগিছে? আমি খাই বৈ উঠিলোঁ, খাই ভালেই লাগিলে। একদম মছলা নাছিলে, জ্বলা নাছিলে, আৰু মইতো ভেজ খাওঁ, মোৰ থালিখন একদম ভেজ থালি আছিলে। পেটৰ অসুখ হোৱাৰ কোনো চান্সেই নাই, গোটেইখিনি কমফৰ্টেবল আছিলে, খাই ভাল লাগিলে, টেষ্টি আছিলে। আৰু বইল দাইল, বইল খাই মই এনেও ভাল পাওঁ, যিসকলে বইল খাই ভাল পায় তেখেতলোক ইয়ালৈ আহিব পাৰে। আৰু যিখন নন ভেজ থালি আছিলে তাত 3 টাইপছ অফ মানে চিকেন আছিলে। বইল চিকেন আছিলে, ফ্ৰাইড চিকেন আছিলে, আৰু চিকেনৰ গ্ৰেভি আছিলে ন? এটা তন্দুৰী চিকেন, অঁ, এটা গ্ৰীণ কালাৰ টাইপৰ চিকেন অঁ, আছে, শাক চাক দি বনাইছিলে নেকি সেইটো চিকেন, আৰু এটা বইল চিকেন। মই যিহেতুকে খোৱা নাই সেইকাৰণে মই ধৰিব পৰা নাই। ইহঁতি খাইছিলে সেইকাৰণে সিহঁতিয়ে গম পাব ভালকৈ। আৰু আজি হ'ল গোটেইটো খাই ভালেই লাগিলে। আৰু মইতো ভেজ খাইছোঁ ন, বিভিন্ন ধৰণৰ চাটনি আছিলে, জ্বলা আছিলে খালি, সেইখিনি মই খোৱা নাই। শুকান মাছৰ চাটনি আছিলে, এওঁলোকে খাইছে, মই নাই খোৱা। বাকী দাইল দুবিধ, মানে ভালেই লাগিলে আৰু খাই। আপোনালোক আহিব পাৰে ইয়াত নাগা কিটচেন। আচ্ছা, আপোনালোকতো নাগালেণ্ডৰ হয় নহয়? এওঁলোক কুক হয় ইয়াৰে নাগা কিটচেনৰ, আৰু ৰন্ধা মেলা চব এওঁলোকেই কৰে। আৰু ইয়াৰ যিখিনি ইনগ্ৰিডিয়েণ্টছ, মেইন যিখিনি নাগা কিটচেনত দৰকাৰ হয় ইনগ্ৰিডিয়েণ্টছ, সেইখিনি নাগালেণ্ডৰ পৰাই অনা হয় ন। কওকচোন আপোনালোকে মানে কেনেকৈ ৰান্ধে, অকণমান মানে কেনেকৈ ৰান্ধে বাৰু চিক্ৰেটবোৰ ক'ব নালাগে। আপোনালোকৰ নাম কি?
Kyo. My name is Kyo. পিঅ' এখেতৰ নাম পিঅ', আপোনাৰ নাম? নমস্কাৰ, মোৰ নাম মহেশ দৈমাৰী। মহেশ দৈমাৰী। মই কৃষ্ণচালীৰ পৰা আহিছোঁ। আমো, এখেতৰ নাম আমো। এওঁলোকেই ৰান্ধে। ৰান্ধোতে কিবা অসুবিধা হৈছে নেকি ইয়াত? নাগালেণ্ডত যিটো সুবিধা হয় ইয়াত তেনেকুৱা অসুবিধা হৈছে নেকি? ঠিকে আছে। আচ্ছা, আৰু ইয়াত থাকি ভাল লাগিছে নে? ভাল লাগিছে। আৰু ইনগ্ৰিডিয়েণ্টছবোৰ চবটো তাৰ পৰাই অনা হয়। হা? আচ্ছা, মালিক কেনেকুৱা? মালিক কেনেকুৱা? ষ্ট্ৰিক্ট নেকি? মালিক খুব ষ্ট্ৰিক্ট নেকি? ভাল ভাল। মালিক এইফালে আছে দেই, সেইজন। তেখেতৰ ইন্ট্ৰডাকশ্যনটো অকণমান কৈ দিয়ক। কোৱা। আপোনাৰ ইন্ট্ৰডাকশ্যনটো অকণমান কৈ দিয়ক। মোৰ নাম ৰাজু ৰাজকোঁৱৰ। মই আহোম মানুহ আৰু মোৰ লগত আৰু এজন দাদা আৰু এগৰাকী ভণ্টিও আছে একেলগে। আমি তিনিজনে মিলি কৰিছোঁ এই টেষ্ট। আৰু আমাৰ তিনিজনে আপোনাৰ নাগা ফুটবল খেলে। আমি নাগা কৰিলোঁ ষ্টাৰ্ট। আপ-ডাউনছৰ মাজত চলি আছে নাগা কিটচেন। মানুহৰ ভাল এটা ৰেছপন্স পাই আছে। সেইটোৱে আমাৰ অসমীয়া মানুহৰ বিজনেছ। আমি চবেই সহায় কৰিব লাগে, চবেই ছাপোৰ্ট কৰিব লাগে, এনেকৈ আগবাঢ়ি যাওক। আৰু যিসকলে ভাল পায় নাগা খানা তেওঁলোক আহিব, আৰু যিসকলে স্পাইচি ভাল পায় তেওঁলোকেও পাব ইয়াত, কাৰণ বিভিন্ন ধৰণৰ চিকেন আমি আজি পালোঁ খাবলৈ, খাই ভালেই পাব। আৰু আইটেম ৰাখিছিলোঁ, এতিয়া মানে কি হৈছে অকণমান চিটুৱেশ্যনটোৰ কাৰণে অলপ দিগদাৰ হৈছে, অকণমান ইনগ্ৰিডিয়েণ্টছ আনিবলৈ দিগদাৰ হৈছে। কৰোণাৰ কাৰণে চবৰে প্ৰব্লেম হৈছে। খাচী তেল, খাচী পকু আছে, আমি আকৌ ইণ্ট্ৰডিউচ কৰিম, আকৌ এগেইন কৰিম। আমাৰ চব ইনগ্ৰিডিয়েণ্টছ নাগালেণ্ডৰ পৰাই আহে, কুকুন আমাৰ নাগা। আমি আনকি ৱেটাৰো নাগা ৰাখিছিলোঁ, কিন্তু অলপ দিগদাৰ হয় কমিউনিকেশ্যন। ঠিক আছে, আজি ভাল লাগিলে। এয়া আমি নাগা কিটচেনৰ পৰা ডিনাৰ কৰি আহি পালোহি। তাত ডিনাৰ কৰি আজি ভালেই লাগিলে। বইল আছিলে, মেক্সিমামখিনিয়ে বইল, দাইলো বইল, খাই খুব ভাল লাগিলে। আৰু মোৰ আছিলে ভেজ থালি। ভেজ থালিখন খুব ভাল লাগিলে। মই সাধাৰণতে এইবোৰ বইল মানে এইবিলাক খাই ভাল পাওঁ, বেছি স্পাইচি খাই মই ভাল নাপাওঁ। আৰু মাছ মাংস এইবোৰ ইমান এটা মই খুব ভাল নাপাওঁ আচলতে, ভেজ খাই বেছি ভাল পাওঁ। আৰু মোৰ কাৰণে মোৰ থালিখন ঠিকেই আছিল। বাকী আমাৰ ইহঁত তিনিটাই মানে এওঁ আৰু ল'ৰা দুটাই নন ভেজ খালে। নন ভেজৰ থালিখন খুব ধুনীয়া আছিলে। চিকেনটো 3 ধৰণৰে দিছিলে, এটা ফ্ৰাইড চিকেন, এটা বইল চিকেন, আৰু এটা আছিলে চিকেন গ্ৰেভি। চিকেন গ্ৰেভিটো কিবা শাক চাক দি বনাইছিল নেকি। ঘৰত কিন্তু মই শাক দি যদি বনাই দিওঁ বুলি কয়, মোৰ ল'ৰাই কিন্তু ঘৰত কেতিয়াও নাখালেহেঁতেন, কিন্তু আজি তাত খুব টেষ্টি হৈছে বুলি খাইছে দেই। গোটেই থালিখন নন ভেজৰ যিখন থালি সেইখনো খুব ধুনীয়া আছিল। সিহঁতে খাইছে, কৈছে ভাল হৈছে। তাকে খাই ভালেই লাগিলে। আজি প্ৰথম গৈছিলোঁ নাগা কিটচেন, আৰু খুব মজা লাগিলে খাই। তাকে আপোনালোকো তালৈ যাব বুলি আশা কৰিলোঁ। সকলো যাব, যিসকলে বেছি স্পাইচি অইলি খাই বেয়া পায় তেওঁলোকৰ কাৰণে খুব বেছি ভাল হ'ব। ডেছক্ৰিপশ্যন বক্সত মই সেই ৰেষ্টুৰেণ্টখনৰ গুগল মেপ, মানে গোটেই গুগল মেপখনৰ লিংকটো মই দি দিম তাত, আৰু তাৰ ফোন নম্বৰ দি দিম নাগা কিটচেনৰ। আপোনালোকে তাত গ'লেই পাই যাব মোৰ ডেছক্ৰিপশ্যন বক্সত। আৰু মানুহজনৰ লগতো কথা পাতি ভাল লাগিল। আৰু সেই কুকখিনি নাগা আছিলে, আপোনালোকক দেখালোঁ। নামটো পাহৰিলেই নহয়, পিঅ' আৰু কি আছিলে জানো, আপোনালোকে ভিডিঅ'টো চালে গম পাবই আৰু। সেইটোৱে, তাকে খুব ভাল লাগিলে। আৰু আজি ব্লগটো ইমানতে সামৰোঁ। যদি ভাল লাগিলে আজি মোৰ ব্লগটো, আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যিসকল নতুনকৈ আহিছে মোৰ চেনেলত তেওঁলোকে ছাবস্ক্ৰাইব কৰিব, আৰু বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মোৰ আহিবলগীয়া নতুন নটিফিকেশ্যনৰ সৈতে আপোনালোক নটিফাই হৈ থাকে। আৰু নতুন কণ্টেণ্টৰ সৈতে নতুন ভিডিঅ' লৈ মই আপোনালোকৰ মাজলৈ আহিম। তেতিয়ালৈকে হাঁহি থাকক, ভালকৈ থাকক। শুভৰাত্ৰি।